কি কৈছো পকা মাৰি কি কৰিবা এখন দেখিছা নাই এখন মাথা গৰম কাৰবাৰ এখন গোটেইখন বাগান কলম দিলে এই গোটেই পথাৰডৰা মোৰ নষ্ট কৰি পেলালে দেখিছা বাৰু কাইলৈ পৰহিলৈ ট্ৰেক্টাৰ হাল বাবলৈ আহিব ট্ৰেক্টাৰ মই এতিয়া এইসোপা চফা কৰিব লাগিছে এইসোপা এতিয়া মই চফা কৰি মই শেষ কৰিব পাৰোঁ নেকি বাৰু কঠীয়া তলি মুকলি কৰিব লাগে এতিয়া মই এতিয়া সেই কেনেকৈ মুকলি কৰিম এইসোপা যাব মই এতিয়া হেৰি কৰোঁতে মোৰ মানে অৱস্থা কাহিল হৈ যাব এইসোপা আজি মই শেষ কৰিহে আহিম আৰু এনেকুৱা অন্যায় কৰিয়া মানুহ মই দেখা নাই এনেকৈ যে এইখিনিতে যে মই পেলাব মই ভবা নাই এইকেইদিন মই অহা নাই এইফালে এইখন গোটেইখন মিটিঙে মাতাঙে ঘূৰি ফুৰিছোঁ আৰু মই চোৱাহি নাই নহয় এতিয়া হাল ট্ৰেক্টাৰ আহিব বুলি কলতহে মই চাইছোঁহি আহি পথাৰডৰা সিহঁতি যদি মোক এনেকুৱা অন্যায় কৰে মই গোটেই সিহঁতৰ পথাৰলৈকে পেলাম সিহঁতি চুটুকা পক মোক চুটুকা দিম বুলি ভাবিলে কি হ'ব সিহঁতি চুটুকা পক এনেকুৱা চুটুকা সিহঁতি পাব লাগে এইসোপা দেখিছা নাই গোটেই সোপা মোৰ পথাৰ সিহঁতৰ পথাৰত মই দমাই দিম সিহঁতি কি বুলি ভাবিছে মোক মই তাহাঁতৰ পথাৰত দমাই দিম ৰ এই ডাঙৰ ট্ৰেক্টাৰখন আহিছে বোলে পথাৰত নিকেইটা হাল পাওঁ কাইলৈ যদি ট্ৰেক্টাৰ আহে এখন মই মুকলি কৰি শেষ কৰিবগৈ পাৰিম নেকি বাৰু মই ডাবুল ভৰি গৈ হাজিৰা লগাই মই নোৱাৰো নহয় কৰিব কেলে এনেকুৱা কৰে এনেকুৱা অন্যায় কৰি মানুহ জেংখিনি আকৌ আমাৰ পথাৰলৈ কেলে দলিয়াই আছে তাই আকৌ কিহৰ কাৰণে এইবোৰ দলিয়াই আছো আমাৰ পথাৰলৈ কঠীয়া তাৰমানে তইহে অকলে পাৰিবি আমি পাৰিম নহয় আকৌ ইয়ালৈ নেপেলাবি তই হেৰি সজুৱালে পেলা আমি কঠীয়া পাৰিব লাগিব নহয় এইডৰা পথাৰত তই আকৌ তোৰ কাৰণে সুবিধা কৰিলে নহ'ব মোৰো এখন এইডৰা পথাৰত কঠীয়া পাৰিম বুলি কৈ থৈছোঁ কঠীয়া পাৰিলে পাৰিব আৰু সেই তেতিয়া মুকলি কৰি দিলে হ'ল কঠীয়া পৰা দিনত আকৌ মুকলি কৰি দিলে হ'ল আৰু তই আকৌ এতিয়া কঠীয়া পৰা দিনা মুকলি কৰিবলৈ তই নহয় আমাৰ ডাঙৰ ট্ৰেক্টাৰখন আহিব হাল বাবলৈ ডাঙৰ ট্ৰেক্টাৰখনে হাল বাবলৈ আহিব এইবোৰ মুকলি কৰিবলৈ কৈছে এইবোৰ মুকলি কৈছোঁ সেইকাৰণে আমাৰ পথাৰত পেলাই আছো সেইফালে পেলাই দিছোঁ সেইকাৰণে আমাৰ পথাৰত তই পেলাব নালাগে তই সেইফালে পেলাগে যা এইখিনিত আমাৰ হেৰি এইডৰা পথাৰটো আমাৰ কঠীয়া পাৰিব তই মই আকৌ সেইবোৰ কৰি থাকিবলৈ নাই দেই মই এইখিনি পৰা সেইখিনি ঠাইতে পেলাই দিব লাগিছে মই সেইখিনিতে পেলাই দিবি সেই বুলি আমাৰ পথাৰটো তই কি আকৌ পিছত চফা কৰি দিবিহি জানো চফা কৰি জুই লগাই দিলে হৈ গ'ল এইবোৰ জুই লগাই দিলে বুলি ক'লে জুই লগাবলৈ কিমান কষ্ট আকৌ একদম মানুহ লগাই পিনিহে জুই লগাওঁ আমি কিবা তই আকৌ এইবোৰ জেংবোৰ পেলাই নাথাকিবি এটাই দেখিলে আমাকে গালি পাৰিব বুলিব সেই তই পেলাই থাকোঁতে দেখিছিলি নাই বুলি ক'ব এই নহয় জেংকেইডালৰ পৰা মানুহজনী ইমান হেৰি তৰ্ক কৰিব লাগে নে মই জেংকেইডাল এইফালে পেলাইছোঁ পথাৰডৰা মুকলি কৰিবলৈ কৈছে সেইটো কথা নহয় তই সেই জেংখিনি বুটল তালে নে নিনো মই এসোপা জেং এইডৰা পথাৰত মোক দিবলৈ কৈছে মই এসোপাত গোটেইডাল দি দিম তই ক'লে মই ভালে কৈছোঁ তই এইখিনি জেং পেলালি জেং আকৌ নি থৈ দে তই সেইফালে পেলাগে মই ভালে কৈছোঁ মই এই জেংখিনি নিনো তাৰমানে এইখিনি জেং আমাৰ নহয় এইবোৰ সাঁচি গৈ সেই চাহপাতৰ গছ কাৰ কোনে কলম দিছিলে মানুহটোৱে চাহপাতৰ গছ কলম দি মোৰ পথাৰত পেলালে আমাৰ মানুহটোৱে সেই কলম দিছে বাগানত আছে এইখিনি বেলেগেহে পেলাইছে আনি পেলাই থৈছে এতিয়া মই পেলালে আকৌ লাজ পাইছে আমাৰ বাগানখন ওচৰত আছে বুলি সেইবুলি পেলাম নেকি বাগানখনে বাগান কলম দিছে গোটেইখন এনেকুৱা কৰে নেকি মানুহে দৰকাৰ নাই নহয় তোৰ একেবাৰে তই ঘূৰি ফিৰি আকৌ কি আকৌ এইবোৰ যাব মোৰ পথাৰত পেলাব আহিছে এটা দেখিলে মোকে গালি পাই তই নেদেখিলি নেকি বুলি ক'ব যাব আকৌ মোৰ কথা পেলাইছ মই পেলাম এইবোৰ বাগান যা আকৌ তই আমাৰ বাগান হৈ চাগে যা গোটেই হেৰিবোৰ আছে ডাল আছে তই চাগে যা মানুহ এনেকুৱা বাগান মই দেখাই দিম থাকিলে নহ'ব এইখন সেইখন বাগান সেইখন বাগান চালে নহ'ব নহয় সেইখন বাগান কাৰ সেইখন বাগান সিহঁতৰ ঘৰ তই তেহেঁতৰ ঘৰ মানুহ অকল সেইখন বাগানৰ হ'ব নেকি গোটেই ইমান সোপা বাগানৰ গোটেই ডাল সোপা মোৰ পথাৰত পেলাই থৈছে সেই বুলি আমি নাই পেলা আৰু বেলেগেও পেলাবহি পায় তই বেলেগে মুকলি পথাৰ হৈছে কাৰণে তোৰ ইয়াত পেলাইছে বেলেগে কি টেম তোৰ সাৰ হ'ব তই সেইফালে নিপিনি ইয়াত মই পেলাই দিওঁ তাৰপিছত ইয়াত জ্বলাই দিলে সাৰ হৈ যাব সেইটো আমাক নালাগে আমাৰ পথাৰৰ চফা দেখি পিনি একদম চফা দেখি নহয় মই আকৌ পটককে ট্ৰেক্টৰ আহিব নমাম আৰু হাল বোৱাই পিনি এইসোপা যদি মই পথাৰত পেলালত কাজিয়া হৈছে মোক বকিছে এইসোপা যদি মুঠা মুঠকে বান্ধি মই বিকি দিওঁ তেতিয়াও কাজিয়া হ'ব কাজিয়া নহয় এইসোপা যদি মই মুঠা বান্ধি পেলাই যদি বিকি দিওঁ মই কমেও 20-25,000 টকা পাম তেতিয়া আকৌ আমাৰ খৰিখোপা আনি বিকি লাগে তেতিয়া সেইদে ক'ব এতিয়া আকৌ সেই হেদৰা পথাৰলৈ দিলত বেয়া পাইছে মই নি পেলাই যে বিকি দিমগে আকৌ তেতিয়াও বেয়া পাব
হেৰি হোৱা নাই একেবাৰে মই জ্বলাই পেলা বুলি কৈছো আকৌ নজ্বলাই মোক এই ট্ৰেক্টৰ আহিব মই মুকলি কৰিবই লাগিব পথাৰ ট্ৰেক্টৰ আহিব একদম লোকৰ পথাৰত বাগান লাগে এতিয়া বাগান লাগে এতিয়া বাগানৰ সেই পইচা পাবলৈ এতিয়া ফিটা আহি লোকৰ সেই আকৌ সেই পেলাব বাগান নাই সেইকাৰণে হিংসা কৰি দেখুৱাইছে মোৰ বাগান নাই নাই মোৰ নাই যদি মোৰ পথাৰ আছে মই কঠিয়া পাৰিম আকৌ পথাৰ পাৰিবি তই সেইফালে জ্বলাই লাগে আকৌ মই আকৌ লোকে বাগানত বাগান কৰি পেলাই লোকে বাগান কৰি লোকে পইচা ল'ব আৰু মই এইবোৰ খৰি জ্বলাই ফুৰিমগে মোৰ কাম নাই মানুহ লগাম জ্বলাবি এইবোৰ আমি নাইও পেলোৱা সুধিবিগে কোনে পেলাইছে মই নেমানো মই চব এইফালে চব তাত পেলাগে যা তাত পেলাগে যা কি আনি আছ যা 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 আমাৰ সেই মানুহজনে দেখিলে তাৰমানে বিচাৰি পিনি তই এবাৰ জ্বলাই দিবি তোৰ সাৰ হ'ব বুজিছ আমাৰ তাত নিদিয়ে মানুহজনে জ্বলাই দিব মই তাতে জ্বলাই দিম মানুহ বিচাৰি পেলাই বিচাৰি পিনি আহিব মই ৰাস্তা পেলালে গাইছে তখন আহোঁতে মোৰ কিজানি লগতে হাল বোৱাই পেলাই কি ঠিক আকৌ যাব হ'বা হেৰি নকৰো নহয় লগতে বোৱাব চাগে কি ঠিক ক'ব নোৱাৰি নহয় কি কৰিম এতিয়া মই এনেকে ৰাতিটোৰ ভিতৰতে জ্বলি শেষ হ'বগে এওঁবা তই মেচৰ কাঠি এটা মাৰি পিনি জ্বলাই দিবি ফকে জ্বলি যাব তই সেইটোকে কৰিবি জ্বলি যাব কি কয় আমাৰ পথাৰলৈ নতেউলিয়াবি ইয়াতে তই ধুনীয়াকে পিটাই পিটাই একদম হেৰি জ্বলাব পাৰিবি নহয় জুইচলা আনিব যদি হেৰি কৰিবি জুইচলা কাঠিটো মাৰিবি আৰু দি দিবি ফকে জ্বলি যাব তাৰপিছত মই ঘৰত গৈ শুই থাকিবগে পাৰিম ৰাতি যেতিয়া আকৌ ঘৰটোকে গোটেইখন সেই বাহানীয়া কাঠনিয়ে জ্বলি যাব তেতিয়া আকৌ মোৰ ওচৰলৈ মানুহ লৈ মাৰিব নজ্বলে ৰাতি আকৌ সেই যেতিয়া নহয় তই ৰাতি নজ্বলাবি আকৌ দিনত জ্বলাবি দিনত জ্বলাই পিনি তই হেৰি কিবা চবেই দেখিব নহয় জ্বলি থকা যদি এইবোৰ জ্বলে মানুহে তোক ক'বগে নহয় ৰাতি মই আকৌ জ্বলাই থৈ গ'লে মানে জ্বলি পেলাই গোটেইখন কাঠনিয়ে চাঠনিয়ে জ্বলক তাৰপৰা মোৰ ওচৰলৈ গৈ মানুহ পাবগে তই এনেকুৱা কাম নহয় মই এতিয়া জ্বলাবলৈ পোৱা নাই নহয় তই কাইলৈ দিনত জ্বলাই থৈ গুচি যাবিগে যদি কিবা জ্বলা কৰা দেখে তেতিয়া তোক ক'বগে নহয় মানুহ মই এতিয়া মানুহটোৱে গালি পাৰিব না সেইটোৱে মোৰ ডাঙৰ চিন্তা হৈছে ফচকে জ্বলি যোৱাটো ডাঙৰ কথা নহয় কাইলৈ যে ট্ৰেক্টৰ আহিব হাল বাবলৈ নিজৰ ঘৰ ট্ৰেক্টৰ নহয় লোকৰ ট্ৰেক্টৰ আহে লোকে ৰখি থাকিব নিম কাৰণে মই মানুহজনী ইফালে সিফালে যাওঁ নাই মই তেনেকে ঘৰত নাথাকো নহয় ইফালে সিফালে ঘূৰোতে সময় পোৱা নাই বেলেগৰ বাগানে আমাৰ বাগান থাকিব পাৰে কিন্তু আমাৰ ঘৰৰ মানুহে তেনেকুৱা কাম নকৰে মই সেইকাৰণে এতিয়া মই এতিয়া গছত জইন লগা চালেগেহে হ'ব সেইফালে চাবি এইফালে চাবি ভালে কলি জইন লগাই লগাই এজোপা লৈ থওঁ জইন লগাকে বৈ গোটেই হেৰিতে জইন লগাকে বৈ লগালে কি এইবোৰ ইমান বাগানত জ্বলিব মই একদম ইমান একদম হেৰি নহয় আৰু এনেবোৰ গছজোপা আকৌ জইন লগাবলৈ ওলাব বুলি এতিয়া লোকৰ পথাৰত হেৰি পেলাবি পেলাই পেলাই এতিয়া কথা ক'বলৈ আহিছ নমস্কাৰ আমাৰ ভিডিঅ'বিলাক চাব লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ আমাক যোৱাত সহায় কৰিব সকলোকে বহুত বহুত ধন্যবাদ নমস্কাৰ।